কিমান বাৰ বিক্ৰী কৰে শিল মারলি আর এগুলা কোট হবো আর শিল মারলি বেলে কন্ডিশনে বেলে যাব তাকেতো পইচাৰ কথাটো কোৱা নাই না কৈছে কোৱা নাই এতিয়া ইটো কথাই পাতা নাই না কালি ৰাতি যে কথা পাতলা ইটোই আৰু আজি একো কথা পাতা নাই ইয়াৰ বিষয়ে কথা নাপাতো বুলি কৈছে কালিতো যি 1 লাখৰ কথা ক'লা 1 লাখৰ কথা কৈ পেলাই আকৌ তইতো আলোচনা কৰিলি দেচোন দে মই কৰাৰ পিছত শংকৰ থাকাতে শংকৰে ক'লে কিমান হলি হ'ব দে বুলি কৈ কিনে তোক জামিনত আমি শংকৰ আৰু মই কথা পাতলো 60 মান কৰাই দিম দে যদি হয় ছাৰেও তাতে ক'লো তাৰপিছত আকৌ তই যেতিয়া তোক আমি মাতলো না তোৰ দেউতাৰ নাম সোধা এই সময়ত আমি তাৰ আগতে আমি কথা পাতিলো কালিতো হলিতো বাল সাথী দিব লাগিল হয় না আজিতো আলোচনা তন্তে কৰি ফেলে তো অলপ হেৰি কৰিলি দেচোন দে আৰু আজি ইটোৰ বিষয়ে কথাই নাপাতলা না ছাৰে পইচাৰ কথা নাপাতলা কেছতে গেলে ট্ৰেক্টৰ এক্সিডেণ্টত কেছতে গেছিলো কালিও তাতে গেছিলো মই তোৰ ইটো যি কেছ দিয়া বুলি নাছিলো মই সন্ধিয়াই জানো সন্ধিয়াই যাইছো মই थांनाय माखासे सान सिगां गरेस्वरनि गंसे दाब्बायाव सासे लाइमोन सेंग्रा आरो सिख्लानि मोनसे मुगैथाव भिडिअ'आ भाइरेल जादोंमोन पुलिसनिफ्राय बारग'नो थाखाय 1 लाख रांखौ दाब्बानि बिगोमानाव दाबि खालामदोंमोन दालाला आसाम पुलिसनि मुङाव दालालि बन्द खालामनो गिबि मन्थ्रिया बिथोन होनायनि उनावबो दालालिया बन्द जायाखै रायजो राजाफोरा सोंथि सोंदों दि गरेस्वर पुलिसा दालालनि गेजेरजों पुलिस थानाखौ सालायदों नामा बे दिनेश बर'आ सोर सासे पुलिसजों इसिङारि बुजिलायनाय दं दिनेश बर'नि दालालि खालामनायनि अडिअ'आ भाइरेल जादों आसामनि गिबि मन्थ्रि हिमन्त बिश्व शर्माया दालालनि हेंथायै गोख्रों राहा लादोंब्लाबो दासिमबो गरेस्वर पुलिसा दालालफोरखौ फिसिना लाखिदों नामा যোৱা 19 তাৰিখে নৱেম্বৰ মাহৰ 19 তাৰিখে এটা গুৰেশ্বৰ ভিডিঅ' ভাইৰেল হৈছে যেটো মানে অশ্লীল ভিডিঅ' হয় সেই ভিডিঅ'টো গুৰেশ্বৰ মানে কেইগৰাকী মানে ভাইৰেল কৰিছে যে বাগদবাৰ এখন ৰেষ্টুৰেণ্টত এই ভিডিঅ'টো মানে বনোৱা হৈছে কিন্তু এই ভিডিঅ'টোৰ দ্বাৰা তাৰ মানে পুলিচ ষ্টেচনৰ পৰা যেটো মালিক হয় মোৰ হাজবেণ্ড মুকুট দাস তেখেতক তাৰ মানে পুলিচ ষ্টেচনৰ পৰা যোৱা 19 তাৰিখে সেই ভিডিঅ'টোৰ মানে বিহাফত তেখেতক লৈ যোৱা হৈছে লৈ যায় তেখেত পুলিচ থানাত মানে খুটপুছ কৰা হৈছে খুটপুছ কৰাত তেখেতে মানে পুলিচ থানাৰ পৰা কি নাজানো তেখেতৰ তাতে এজন দিনেশ বড়ো নামৰ মানুহ আছিলে তেখেতে কৈছে যে মানে পুলিচ থানাৰ পৰা কৈছে যে 1 লাখ টকা এটা মানে ডিমান্ড কৰা বুলি কিন্তু আমিতো ইমান ডাঙৰ মানুহ নহয় যে 1 লাখ টকা দিব পাৰিম তো হিয়তে দিনেশে ক'লে যে 1 লাখৰ পৰা মই অলপ মানে কমাব চেষ্টা কৰিম বুলি কৈ আকৌ ভিতৰত গৈ আকৌ বাহিৰত আহি ক'লে যে 1 লাখ নহয় মই 60ত মেনেজ কৰিলো তো তহতে 60,000 টকা দি পেলাই মানে কেছটো মানে মেনেজ কৰিলো মানে হেনেকে ক'লে কিন্তু আমি সেইখিনি দিব পৰা আমাৰ মানে কেপাসিটি নাই তো হেইটোৰ কাৰণে আমি মানে অলপ পিছ হাতিলো তো যি কি হয় চাও বাৰু বুলি হেনেকে থাকোতে আমি যে পইচা দিব নোৱাৰিলো তো আজি মানে সন্ধিয়া প্ৰায় 8টা বজা মানত মোৰ মানে হাজবেণ্ডজনক দোকানত বহি আছিল ৰেষ্টুৰেণ্টত বহি আছিল তেখেতক তাৰ পৰা তাৰ মানে পুলিচে উঠাই লৈ গ'ল মানে লৈ গৈ পেলাই মানে তেখেতক তামুলপুৰত চালান দিলে দিনেশ বড়োজন কোন এনে পুলিচৰ তেখেতে একো নহয় তেখেতৰ বিশেষ তাতে একো মানে হেৰি নাই তেখেতে জাস্ট পুলিচ ষ্টেচনত আহা যোৱা তেনেকুৱাই মানে জানো আৰু আমি আৰু বহুত দিনৰ পৰা তেখেতে তাৰ মানে মোৰ হাজবেণ্ডক ফোনৰ লগত যোগাযোগ হৈ আছে আপোনালোকে 1 লাখ টকা তো দিব নোৱাৰাৰ কাৰণে মানে আজি পুলিচে মানে এনেকুৱা কৰিলে নি হয় তেনেকুৱাই আমি তেনেকুৱাই কৈছো কাৰণ 1 লাখ টকা দিব নোৱাৰাৰ বিনিময়টো আজি এইটো শাস্তি দিছে মোৰ হাজবেণ্ডক তেখেত তাত একো ইনভলভমেন্ট নাই কাৰণ তেখেত মানে ৰেষ্টুৰেণ্টখনৰ অনাৰ হয় তেখেতে মানে কাকো মানে তাতে ঠাই দিয়া নাই যে তেনেকুৱা ভিডিঅ' বনাওক হেতু তেখেতে কাস্টমাৰ আছিল এজ এ কাস্টমাৰ আমি ট্ৰিট কৰিছিলো তো টাইম লৈ মানে অৰ্ডাৰ দিছিলো তাৰ বাহিৰে আমাৰ একো তাত লেনদেন নাই তো সেইখিনিয়ে আৰু